দৌৰি আহিছোঁ গাইছ, দৌৰি আহিছোঁ এইফালে এটা বান্দৰ দেখাবলৈ। কুলিয়ে যেতিয়া মাতে, অ' কুলিয়ে বিনালে বিনালে হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাৰে আজি প্লাষ্টাৰ চলিব। গাইছ দেখাম আজি কি কাম আমাৰ ঘৰত চলি আছে। তো প্ৰথমতে মছলাটো বনাই লৈছে আমাৰ এজনে। আজি মছলা নাই, আজি বেলেগ কামত লাগিছে দেই। পল্লৱেও কাম কৰি আছে পূৰা ঘৰত। আজি প্লাষ্টিং চলিব হয়নে মিস্ত্ৰী? আজি প্লাষ্টিং আটা চলিব। আজি পাতা টিঙত আজি বান্দৰৰ কাম। আজি ভাইদা এজন আৰু এজন নতুন মানুহ আহিছে, পুৰা কাম ধামাকা হৈ আছে। ডাবল মিস্ত্ৰী লাগিছে। প্লাষ্টাৰ এতিয়া বিগিনিং ষ্টাৰ্টিং। গাইছ সেইদিনা যে পহু পোৱালি দিছিলে, পহু পোৱালিটোৱে এতিয়া গাখীৰ খাই আছে। এতিয়া বৰ্তমান ইমানখিনি প্লাষ্টাৰ হৈ গ'ল গাইছ। এতিয়া মিস্ত্ৰী চিস্ত্ৰী নাই, মানে চব ভাত খাবলৈ গ'ল। এতিয়া মই ভাবিলোঁ কি ভাত খোৱা টাইমটোত অকল এইকণ মছলা আছে, তো এইকণো মাৰিবলৈ আছে, ইফালেও আলু মাৰিবলৈ আছে। চাঙিটো পাতি ল'লোঁ আৰু বৰ্তমান এতিয়া এইখিনি যিখিনি মছলা আছে সেইখিনি মছলা মই এতিয়া তাক মিস্ত্ৰীক মিলাই দিছোঁ, মানে তেওঁলোকৰ সুবিধা হ'ব নে কি কয় গাইছ। এয়া টিংখিনি, ঘৰৰ টিংখিনি বিকি দিব লৈছোঁ। এই টাইমৰ পৰা ৰাখি থাকক। হেল্ল' গাইছ, পেডেল মাৰি 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 লোহাৰ টিং লাগিব বুলি কৈছে। চকী বহি। হেল্ল' গাইছ, আকৌ আহিলোঁ দুপৰীয়া ভাত খোৱাৰ পাছত। 300 টকা এটা পালোঁ টিংখিনি বিকি। এতিয়া মিস্ত্ৰী ভাত চাত খাই আহিলে পৰা মছলা বনাই আছে, টিকেটৰ পৰা মছলা মাৰি আছে। এইফালে প্ৰদীপ দা মছলা মাৰিছে। গাইছ টিঙৰ যিমান দাম কিন্তু পালোঁ মাত্ৰ 300 টকা। এই গাইছ চক পালোঁ মাত্ৰ 300 টকা। টিঙৰ যিহে দাম গাইছ, মাত্ৰ 300 টকা পালে। 300 টকাটো মাক দিব লাগিব 200 টকা, ভাইটিক দিব লাগিব 50 টকা। বৰ্তমান প্লাষ্টাৰ কৰা হৈ গ'ল আমাৰ। ভাইটিদাও আহি গ'ল, এইফালে গোটেইখিনি লাগি আছে। এয়া প্লাষ্টাৰ বৰ্তমান হৈ গ'ল। আমাৰ মালিকনী বাইদেউ ডাঙৰ জেঠা আহি গ'ল চাবলৈ। পূৰা ঢেলাই চেলাই হৈ গ'ল, চবকে দেখাই দিয়ে। আমাৰ চব আছে, সকলো লগে ভাগে কাম কৰিছে। বৰ্তমান ঢেলাই চেলাই হৈ গ'ল। এখন ৱালখন বৰ্তমান প্লাষ্টাৰ হৈ গ'ল। ৱালখন দেখাই দিয়া। ৱালখন প্লাষ্টাৰ হৈ গ'ল। এতিয়া এই ৱালখন ওপৰলৈকে গাঁথনি হ'ব। এই ৱালখন গাঁথনি হ'ব। মই মিস্ত্ৰী খাই ল'ব চাৰিটা মাৰি দিয়া। মজা বাকী আপোনাৰ গাড়ী চাড়ী চব ঠিকে আছে? মজা। তো গাইজ এতিয়া বৰ্তমান প্লাষ্টাৰ হৈ গ'ল। প্লাষ্টাৰ হৈ যোৱাৰ পাছত এতিয়া এইটো গাঁথনি মাৰিছে আকৌ। এছকে চপৰা কুকুৰা কিবা ক'বা নি? কেনেকুৱা লাগিছে কাম কৰি? মজা লাগিছে। হা খানা পিনা কেনেকুৱা খুৱাইছে? মজা। ডেইলি কি আছে খানা? লোকেল। অঁ আজি কি আছিলে? আজি গাহৰি মাংস। আজি গাহৰি কেলা। আমি অসমীয়া কেলা তেনেকৈ। অঁ আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম হয় নহয় ভাইজান? কেনেকুৱা লাগিছে কাম কৰি? ভাল লাগিছে। হে কাম কৰি কেনেকুৱা লাগিছে? খানা কেনেকুৱা? খানা মজা, আমিহে পোৱা নাই। খানা পুৰা দিলোঁ কেলা। হা খানা পুৰা দিলোঁ। খানা দিলে দিনটো লগন। খানা পুৰা দিলে দিনটো লগন মানে। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মই নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগৰ ভিডিঅ'ত যেনেকৈ মোৰ মৰম দিছে আকৌ এইটো ভিডিঅ'ত দিব বুলি আশা থাকিলে নে কি কম মিস্ত্ৰী?